গণতান্ত্ৰিক পদ্ধতিৰে আমি বহি আছোঁ সেই পোষ্টটো আছেই সেইটো সমানতে কৰিছোঁ সাধাৰণ ল'ৰা ছোৱালীকেইটা বহে আমি গভৰ্ণমেণ্ট স্কুলত অহা মানে এম মিনিষ্টাৰ কৰি পাম সাধাৰণ ল'ৰা ছোৱালী বনাব মই ভাই তুমি ফোন কৰিছা নাই আপোনালোকে ইয়াত অনশন কৰি আছে আৰক্ষী আহিছে আপোনালোকক উঠিব কৈছে কি ক'ব যিহেতুকে এই সমস্ত ঘটনাটো ৰাইজ জ্ঞাত প্ৰথমতে মই শিক্ষামন্ত্ৰীগৰাকীৰ অপসাৰণৰ আমি দাবী কৰিছোঁ NSOৰ ফালৰ পৰা আৰু যিহেতুকে সেৱাই বছৰৰ মূৰত এটা পৰীক্ষা আয়োজন কৰে আৰু যিটো পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকে আৰু এই পৰীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ ফালৰ পৰা তেওঁলোকে আগবাঢ়ি যায় কিন্তু দুখৰ বিষয় এইটো যে সেৱাৰ যি মেট্ৰিক পৰীক্ষাৰ এয়া প্ৰথম ঘটনা নহয় ইয়াৰে আগতো দুবাৰ ফাদিল হৈছিলে কিন্তু এইবাৰ ফাদিল হোৱাৰ বিজ্ঞান বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকতখন ফাদিল হোৱাৰ সম্ভেদ পাই তেওঁলোকে যোৱা নিশা 12 বজাৰ পিছত তেওঁলোকে এই সেৱাৰ সচিবগৰাকীয়ে তেওঁলোকে জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই পৰীক্ষাটো বাতিল কৰিবলগীয়া হৈছে কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁলোকে বাৰে বাৰে এইটো ভুল কিয় কৰি আছে তেওঁলোকৰ দায়িত্ববোধ নাই নেকি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হৈ থাকে আৰু ইয়াত অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলে যিমান প্ৰিপেৰেশ্যন কৰে পঢ়াত আৰু অভিভাৱকসকলৰ নিজৰ সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবি থাকে কিন্তু আজি সেই ছাত্ৰ ছাত্ৰীসকলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নিৰাশ কৰিছে আৰু সেই ছাত্ৰ ছাত্ৰীয়ে আজি মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকে কি আশা কৰিব কি আশা কৰি তেওঁলোকে পৰীক্ষা দিব আজি যদি প্ৰশ্নকাকত ফাদিল হৈয়ে থাকে তেওঁলোকে পঢ়াৰ মূল্য ক'ত থাকিল সেয়েহে আমি এই নিৰ্লজ্জ কাণ্ড আমি অপদাৰ্থ মুখ্য শিক্ষামন্ত্ৰীগৰাকীক আমি ধিক্কাৰ জনাইছোঁ NSOৰ ফালৰ পৰা আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ চৰকাৰৰ আপোনাৰ বিভাগ শিক্ষা বিভাগটোক আপোনালোকে সংস্কাৰ কৰক নতুন সংস্কৰণ আনক তেহে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষা হ'ব আৰু যেতিয়ালৈ আমাৰ এই দাবী চৰকাৰৰ কৰ্তৃপক্ষই আহি মানি নলয় তেতিয়ালৈ আমি ইয়াত অনশনত বহি থাকিম দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড